Hello everyone, মই জানতি আৰু আপুনি চাই আছে খেল সংবাদ। বিগত সপ্তাহটোত বিশ্ব ক্ৰীড়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আজিৰ এই ভিডিঅ'। প্ৰথমতে ক্ৰিকেটৰ খবৰ। 138 দিনৰ মূৰত উভতিল এদিনীয়া ক্ৰিকেট। প্ৰথম আৰু দ্বিতীয় এদিনীয়াত আয়াৰলেণ্ডৰ বিৰুদ্ধে ইংলেণ্ডৰ জয়লাভ। টেষ্ট ক্ৰিকেটৰ পিছত এইবাৰ এদিনীয়া ক্ৰিকেটৰ প্ৰত্যাৱৰ্তন। আয়াৰলেণ্ডৰ ইংলেণ্ড ভ্ৰমণৰ 3খন এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল বৃহস্পতিবাৰে অনুষ্ঠিত হয় আৰু এই শৃংখলাৰ আৰম্ভণিৰ জৰিয়তে বিশ্বকাপ ছুপাৰ লীগৰো আৰম্ভ হয়। কৰোনা মহামাৰীৰ পিছত 138 দিনৰ বিৰতিৰ মূৰত সাউদাম্পটনত অনুষ্ঠিত প্ৰথম আৰু দ্বিতীয়খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত বিশ্ব চেম্পিয়ন ইংলেণ্ডে আয়াৰলেণ্ডক ক্ৰমে 6 আৰু 4 উইকেটত পৰাস্ত কৰে। পৰৱৰ্তী খবৰ, 5 আগষ্টৰ পৰা আৰম্ভ হ'ব ইংলেণ্ড পাকিস্তানৰ টেষ্ট শৃংখলা। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে 2-1ত টেষ্ট শৃংখলা জয়লাভ কৰাৰ পিছত এইবাৰ পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ইংলেণ্ড। ইংলেণ্ড আৰু পাকিস্তানৰ মাজত 3খনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্ট অহা 5 আগষ্টৰ পৰা মানচেষ্টাৰত অনুষ্ঠিত হ'ব। আনহাতে দ্বিতীয়খন টেষ্ট 13 আগষ্ট আৰু তৃতীয়খন টেষ্ট 21 আগষ্ট তাৰিখে সাউদাম্পটনত অনুষ্ঠিত হ'ব। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত সিৰিজৰ দৰে এই সিৰিজতো আটাইকেইখন খেল দৰ্শক অবিহনে অনুষ্ঠিত হ'ব। IPLৰ খবৰ, দৰ্শকৰ উপস্থিতিত হ'ব পাৰে IPL। চলিত বৰ্ষৰ 19 ছেপ্টেম্বৰৰ পৰা UAEত অনুষ্ঠিত হ'ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। প্ৰথমতে লাভ কৰা খবৰ অনুসৰি প্ৰতিযোগিতাখন দৰ্শক অবিহনে অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও শেহতীয়াকৈ দৰ্শকৰ উপস্থিতিতে হ'ব পাৰে IPL। এমিৰেটছ ক্ৰিকেট বৰ্ডে সদৰি কৰা অনুসৰি যদি চৰকাৰৰ পৰা বৰ্ডে অনুমতি লাভ কৰে তেন্তে 30ৰ পৰা 50% দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত হ'ব IPLৰ খেল। বিতৰ্কিত মন্তব্য কৰি বাহিৰ হোৱা সঞ্জয় মঞ্জৰেকাৰৰ পুনৰ কমেণ্ট্ৰি পেনেলত অন্তৰ্ভুক্তিৰ বাবে অনুৰোধ। প্ৰাক্তন ক্ৰিকেটাৰ সঞ্জয় মঞ্জৰেকাৰে কমেণ্ট্ৰি পেনেলত অন্তৰ্ভুক্ত কৰিবলৈ পুনৰ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডলৈ ইমেইল যোগে পত্ৰ প্ৰেৰণ কৰি অনুৰোধ জনাইছে। উল্লেখযোগ্য যে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে যোৱা বছৰ এদিনীয়া বিশ্বকাপৰ সময়ত ভাৰতীয় অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ উপৰি কলকাতাত ভাৰত বাংলাদেশৰ মাজত অনুষ্ঠিত এখন টেষ্টৰ সময়তো সঞ্জয় মঞ্জৰেকাৰে সহযোগী কমেণ্টেটৰ হৰ্ষা ভোগলেকক বিৰূপ মন্তব্য কৰিছিল। ইয়াৰ পিছতে যোৱা মাৰ্চ মাহত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ এদিনীয়া শৃংখলাৰ পূৰ্বে BCCIয়ে মঞ্জৰেকাৰক কমেণ্ট্ৰি পেনেলৰ পৰা আঁতৰাইছিল। ইফালে বৰ্ডলৈ প্ৰেৰণ কৰা পত্ৰখনত তেওঁ বৰ্ডৰ গাইডলাইনসমূহ মানি চলিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে শেহতীয়াভাৱে। লগতে IPL 2020ৰ কমেণ্ট্ৰি পেনেলত তেওঁক অন্তৰ্ভুক্ত কৰিবলৈ BCCIক প্ৰাক্তন খেলুৱৈগৰাকীয়ে অনুৰোধ জনাইছে। পৰৱৰ্তী খবৰ, স্থগিত হ'ব পাৰে চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান অনুষ্ঠান। কৰোনা ভাইৰাছৰ ভয়াৱহ সংক্ৰমণ অব্যাহত থকাৰ বাবে চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান অনুষ্ঠান 1 অথবা 2 মাহলৈ স্থগিত হোৱাৰ সম্ভাৱনা উজ্জ্বল হৈ পৰিছে। ক্ৰীড়া মন্ত্ৰালয়ৰ এক সূত্ৰই এই কথা সদৰি কৰি কয় যে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ৰাষ্ট্ৰপতি ভৱনৰ পৰা এতিয়াও আহিবলৈ বাকী। ৰাজীৱ গান্ধী খেল ৰত্ন, অৰ্জুন, দ্ৰোণাচাৰ্য আৰু ধ্যান চান্দ বঁটা প্ৰতি বছৰ 29 আগষ্টত ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰে। ICCৰ এদিনীয়া ৰেংকিঙৰ বেটছমেনৰ শীৰ্ষত বিৰাট কোহলি আৰু ৰোহিত শৰ্মা। কৰোনা ভাইৰাছৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে এদিনীয়া ৰেংকিঙৰ নতুন তালিকা প্ৰকাশ কৰিছে। বেটছমেনৰ তালিকাত শীৰ্ষ 2টা স্থান অক্ষুণ্ণ ৰাখিছে বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই। টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে 871 পইণ্টেৰে শীৰ্ষত থকাৰ বিপৰীতে 855 পইণ্টেৰে দ্বিতীয় স্থানত আছে ৰোহিত শৰ্মা। তৃতীয় স্থানত আছে পাকিস্তানৰ বাবৰ আজম। বলাৰৰ তালিকাত 722 পইণ্টেৰে শীৰ্ষ স্থানত আছে নিউজিলেণ্ডৰ ট্ৰেণ্ট বোল্ট। ভাৰতৰ জছপ্ৰীত বুমৰাহৰ স্থান দ্বিতীয়। আফগানিস্তানৰ মহম্মদ নবীয়ে অলৰাউণ্ডাৰৰ শীৰ্ষস্থান দখল কৰি থকাৰ বিপৰীতে 7ম স্থানত আছে ৰবীন্দ্ৰ জাদেজা। বিশ্ব বেডমিণ্টনত কৰোনা ভাইৰাছৰ প্ৰভাৱ, বাতিল হ'ল কোৰিয়া অপেন, টাইপেই হ'ল 4খন প্ৰতিযোগিতা। বিশ্ব বেডমিণ্টন ফেডাৰেশ্যনে কৰোনা ভাইৰাছ মহামাৰীৰ বাবে টাইপেই আৰু কোৰিয়া অপেন সহ 4খন প্ৰতিযোগিতা বাতিল কৰিছে। ফেডাৰেশ্যনে লগতে সদৰি কৰিছে যে পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱালৈ কোনো ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত নহয়। টাইপেই অপেন 1 পৰা 6 ছেপ্টেম্বৰত আৰু কোৰিয়া অপেন 8 পৰা 13 ছেপ্টেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল। কৰোনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতা বিগত 137 দিনৰ পৰা বন্ধ হৈ আছে। এই 2 প্ৰতিযোগিতাৰ উপৰি চীন অপেন আৰু জাপান অপেনো বাতিল কৰা হৈছে। ক্ৰিকেটৰ খবৰ, 2023 চনত এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ বাবে ইংলেণ্ডত কোৱালিফায়াৰৰ শুভাৰম্ভ। ভাৰতত 2023 চনত অনুষ্ঠিত হ'বলগীয়া এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে ছুপাৰ লীগ কোৱালিফায়াৰৰ প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰিছে ICCয়ে। ইংলেণ্ড আৰু আয়াৰলেণ্ডৰ মাজত 31 জুলাই তাৰিখে সাউদাম্পটনত আৰম্ভ হোৱা 3খনীয়া এদিনীয়া শৃংখলাৰ জৰিয়তে ইয়াৰ আৰম্ভণি হয়। ছুপাৰ লীগৰ বাকী সূচী পিছত প্ৰস্তুত কৰা হ'ব বুলি জানিব পৰা গৈছে। আয়োজক ভাৰতৰ উপৰি ছুপাৰ লীগৰ শীৰ্ষ 7টা দলে 2023 বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব।
এই কোৱালিফায়াৰ অৰ্থাৎ যোগ্যতা নিৰ্ণায়ক প্ৰতিযোগিতাত নেদাৰলেণ্ডছৰ উপৰি ICCৰ 12খন পূৰ্ণ সদস্যৰ দেশৰ দলে ভাগ ল'ব। পুনৰ ক্ৰিকেটৰ খবৰ IPLৰ মাজতে হ'ব পাৰে মহিলা T20 লীগ। ছেপ্টেম্বৰ নৱেম্বৰত UAEত অনুষ্ঠিত হ'বলগীয়া IPLৰ মাজতে মহিলাৰ T20 লীগ অথবা চেলেঞ্জাৰ সিৰিজ অনুষ্ঠিত হোৱাৰ প্ৰবল সম্ভাৱনা আছে। BCCIৰ সভাপতি সৌৰভ গাংগুলীয়ে দেওবাৰে এই কথা সদৰি কৰিছে। সৌৰভ গাংগুলীয়ে জানিবলৈ দিয়া মতে যোৱা বৰ্ষৰ দৰে এইবাৰো IPLৰ শেষৰ ফালে মহিলাৰ চেলেঞ্জাৰ সিৰিজ অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ভাৰতীয় মহিলা দলটোৰ অনুশীলন শিবিৰ অনুষ্ঠিত হোৱাৰো সম্ভাৱনা আছে। চেলেঞ্জাৰ সিৰিজ 1 পৰা 10 নৱেম্বৰৰ ভিতৰত আয়োজন কৰাৰ লক্ষ্য লৈছে বৰ্ডে। মহিলাৰ T20 চেলেঞ্জ সিৰিজ প্ৰথমবাৰ অনুষ্ঠিত হৈছিল 2018 চনত। IPLৰ খবৰ IPLত চীনা কোম্পানী ভিভোৰ স্পন্সৰশ্বিপ বাহাল। চীনৰ সৈতে তিক্ততাপূৰ্ণ সম্পৰ্কৰ বাবে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ IPLৰ মুখ্য স্পন্সৰ ভিভোৰ সৈতে থকা চুক্তি বাতিলৰ দাবী উত্থাপন হোৱাৰ পাছতো ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে কোম্পানীটোৰ স্পন্সৰশ্বিপ বাহাল ৰখাৰ সিদ্ধান্ত লৈছে। IPLৰ গভৰ্নিং কাউন্সিলৰ বৈঠকত দেওবাৰে এই ঘোষণা কৰা হয়। উল্লেখ্য যে IPLৰ দুটা ফ্ৰেঞ্চাইজি দলেও ভিভোৰ সৈতে থকা চুক্তি বাতিলৰ দাবী তুলিছিল যদিও চীনা কোম্পানীটোৰ প্ৰতি অহেতুক দৰদ দেখা গ'ল BCCI। আনহাতে IPLৰ ত্ৰয়োদশ সংস্কৰণ ইউনাইটেড আৰব এমিৰেটছত আয়োজন কৰাৰ বিষয়টোত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন পোৱাৰ বিষয়েও গভৰ্নিং কাউন্সিলৰ বৈঠকত ঘোষণা কৰা হয়। অহা 19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া IPLৰ ফাইনেল খেলখন অহা 10 নৱেম্বৰ মঙলবাৰে অনুষ্ঠিত হ'ব। আনহাতে পূৰ্বৰ সন্ধিয়া 8 বজাৰ পৰিৱৰ্তে এইবাৰ খেলসমূহ আৰম্ভ কৰা হ'ব সন্ধিয়া 7:30 বজাৰ পৰা। আৰু এয়াই আছিল বিগত সপ্তাহটোত খেল সংবাদে লৈ অহা বিশ্ব ক্ৰীড়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেতিয়াহ'লে নিশ্চয় এটা লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।